জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, জি নিউজ। 2023 পৰা মই খগেন নাথৰ পুত্ৰ ছয়গাঁও চৌধুৰীপাৰাৰ বিপ্লৱ নাথ মাতৃ নাথ তেওঁৰ লগত মই সম্পৰ্কত আছো। মানে তেওঁ এজন শিক্ষক বালাহিদি মাছপাৰা LP স্কুলৰ। তাৰপিছত 2023 পৰা তেওঁৰ লগত মোৰ সম্পৰ্কত আছো, শাৰীৰিক মানসিকভাৱে জড়িত হৈ আছো। আৰু প্ৰথম অৱস্থাত তেওঁ মোক এই শাৰীৰিক হেৰিটোৰ কাৰণে প্ৰস্তাৱ যেতিয়া দিছিল মই অপ'জ কৰিছিলোঁ তেওঁক। তাৰপিছত তেওঁ মোক কিছুমান এনেকুৱা ধৰণৰ কথাও বুজালে যে মানুহৰ মেণ্টেল নিড ফিজিকেল নিড এনেকুৱা ধৰণৰ কথাবিলাক মোক বুজালে। আৰু এটা সময়ত ক'লে যে তেওঁ বিয়াৰ প্ৰতিশ্ৰুতি যিহেতু মোক দিলেই আৰু এই মোক আঙুঠিটো পিন্ধাইছিল তেওঁ, আৰু তেওঁকো মই গিফ্ট কৰিছিলোঁ আঙুঠি। আৰু মোক কেতিয়াও জানিব দিয়া নাছিল যে মই যোৱা 10 তাৰিখলৈকে গম পোৱা নাই যে তেওঁ মোৰ লগত প্ৰতাৰণাই কৰি আছে। কাৰণ তেওঁ মোক যোৱা 12-13 তাৰিখ মানে ৰাতি তেওঁ মোক ব্লেকমেইল কৰিছিল ফোনত যে হেৰি তুমি কেনেকৈ ক'ত যোৱাচোন, মোৰ ওচৰত এভিডেন্স আছে, মই থানাত যাম, মই যাবই খুজিছিলোঁ আজি থানাত গৈ পেলাই, মানে মোক সেনেকুৱা ধৰণৰ ব্লেকমেইল। আৰু কেনেকৈ কি কৰাচোন। তাৰপিছত মোক এনেকুৱা ধৰণৰ কথাও কৈছে যে তই একো কৰিব নোৱাৰা। মই যেতিয়া কৈছিলোঁ যে মই আৰক্ষী প্ৰশাসন নহ'লে ছ'চিয়েল মিডিয়াৰ মই সহায় লৈ পেলাই হ'লেও মই মোৰ উত্তৰ বিচাৰিম, তেতিয়া মোক কৈছিল সি যে হেৰি নালাগে, একো কৰিব নোৱাৰা, তই মৰিবও নোৱাৰা। তাৰমানে আল্টিমেটলি তেওঁ মোক বুজাইছিল যে তই ছুইচাইড কৰি মৰি যা যদি মোৰ বাটটো মুকলি হ'ল। কিন্তু মই বাট কিয় মুকলি কৰিম? আজি মই মৰি গ'লে সিটো মুক্ত মনে ঘূৰি ফুৰিব পাৰিব। তাৰপিছত মোৰ কি হ'ব? মোক ন্যায় লাগে, তেওঁ কেনেকৈ ন্যায় দিয়ে আজি পৰ্যন্ত মই বিচাৰি আছোঁ। তেওঁ যদি মোক একচেপ্ট কৰি ল'বৰ কাৰণে ৰেডি হৈছে তেতিয়াও মই সাজু হৈ আছোঁ। কিন্তু যদি নহয় তাৰ বিহিত ব্যৱস্থা কিন্তু হ'ব লাগিব, কাৰণ তেওঁ মোক প্ৰতাৰণা কৰিছে। মই আপোনাৰ 1.5-2 বছৰমান আগতে এটা কেছ গম পাইছিলোঁ। মই ফেচবুকত তাৰ যেতিয়া পাছৱৰ্ডটো মোৰ লগত আছিল, তেওঁ আৰ্চিভ চাৰ্ট কৰি থৈ দিছিলে। তেতিয়া মই পাইছিলোঁ, চাৰ্চ কৰি পেলাই পাইছিলোঁ এজনী ছোৱালী, মই নামটো ক'ব বিচৰা নাই তাইৰ লগত ৰিলেশ্যনশ্বিপত আছিল, তাইক অনা নিয়াও কৰিছিল। যেতিয়া মই গম পালোঁ তেওঁ মানে কিবা অলপমান আনষ্টেবল হৈ পেলাই কৰা বুলি কৈ মোক ক্ষমা খুজিলে, মই আৰু মানি ল'লোঁ যে হ'ব পাৰে, এনেকুৱা কথা কেতিয়াবা হৈ যায়, সেইটোতো বাদ দিলোঁ। তাৰপিছত মোক উল্টাকে ব্লেম কৰে যে মোৰ কোনোবা বেলেগৰ লগত কিবা আছে নেকি। কিন্তু মই কেতিয়াও সেনেকুৱা ধৰণৰ কাম কৰা নাই, আজিলৈকে কৰা নাই, আৰু মই ভৱিষ্যতেও কৰিব নোৱাৰোঁ কাৰণে আজি এই ষ্টেপটো ল'ব বাধ্য হৈছোঁ। আৰু যোৱা 25 চনৰ মাৰ্চ মাহৰ পৰা তাৰ বেলেগ ছোৱালী এজনীৰ লগত সম্পৰ্ক চলি আছে। এনেকেই কেতিয়াও সেই ভদ্ৰতাৰ মুখাখন পিন্ধি পেলাই বেলেগ ছোৱালীৰ লগত সম্পৰ্ক কৰি প্ৰতিজনী নাৰীৰ লগত তেওঁ হেতালি খেলি থাকিব নেকি? এনেকেতো নহ'ব। বেলেগৰ লগত হৈ থাকক, কিন্তু মই মাত মাতিবলৈ এইটো কাৰণে ৰেডি হৈছোঁ, কাৰণ মোৰ সন্মান এতিয়াতো নাই, একো বাচি নাই। ছয়গাঁও চবতে স্প্ৰেড কৰিছে, গতিকে মোৰ সন্মান যিহেতু নাই, মই নিজৰ পদক্ষেপটো ল'বৰ কাৰণে মই নিজৰ সন্মান হানি হ'লেও মই সাজু হৈছোঁ।